মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। এগৰাকী নাৰ্ছক যৌন অতিশয্য চলোৱাৰ অভিযোগত চিকিৎসকক গুৰুতৰভাৱে প্ৰহাৰ। শনিবাৰে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতি। চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসকে উক্ত চিকিৎসালয়তে কৰ্মৰত এগৰাকী নাৰ্ছক শাৰীৰিক আৰু যৌন অতিশয্য চলোৱাৰ তথ্য সদৰি হৈ পৰাৰ পিছতে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত কৰ্মৰত চেলিক্স আলম নামৰ লম্পট চিকিৎসকজনে দীৰ্ঘদিন ধৰি গোৰ্খা সম্প্ৰদায়ৰ যুৱতীগৰাকীক বিভিন্ন ধৰণৰ প্ৰলোভন দি যৌন অতিশয্য চলাই থকাৰ অভিযোগ উঠিছিল। পূৰ্বতেও নানা ধৰণৰ অভিযোগ থকা চিকিৎসকজনে মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত কৰ্মৰত নাৰ্ছগৰাকীক চাকৰি চৰকাৰীকৰণ কৰি দিয়াৰ প্ৰলোভন দি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছৰ পৰাই প্ৰায়ে অশ্লীল ইংগিত দিয়ে বুলি অভিযোগ তুলিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। ইমানেই নহয়, চিকিৎসক চেলিক্স আলমে মদ্যপান কৰি ৰুমৰ ভিতৰতে গো মাংস ভক্ষণ কৰোৱা, চিগাৰেট দি জ্বলোৱা, নিচাযুক্ত পানীয় খুৱাই অশ্লীল ভিডিঅ' বনোৱা আদি কাৰ্য কৰি সময়ে সময়ে সেইসমূহ যুৱতীগৰাকীক দেখুৱাই যৌন অতিশয্য চলোৱা বুলিও চিকিৎসকজনৰ বিৰুদ্ধে অভিযোগ তুলিছে যুৱতীগৰাকীয়ে। আজি সমগ্ৰ ঘটনাৰ খবৰ সদৰি হৈ পৰাত গোৰ্খা ছাত্ৰ সন্থাৰ শতাধিক সদস্যৰ লগতে বহু ৰাইজে চিকিৎসালয় আৰু মাৰ্ঘেৰিটা থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে চিকিৎসকগৰাকীক থানাত সোধা পোছা অব্যাহত ৰাখিছে। जब शाम को ओटी होता था तो मुझे बुलाता था, तो मैं जाती थी। मुझे तो एक भरोसा हो गया ना, मुझे वहाँ से निकाल के उधर में घुसाया, तो मुझे भरोसा हो गया। तो एक दिन शाम को ओटी के लिए बुलाया, तो मैंने बोला सर मेरे पास तो जाने के लिए कुछ भी नहीं है, मैं जाऊँगी बोल के। तो उसने बोला कि मैं आऊँ, लेने के लिए भी आऊँगा, छोड़ भी दूँगा। तो मैंने उनसे इतना भी बोला, आप लोग एक ओटी बोल के 2 या 3 ओटी निकाल देते हो, रात हो जाएगी। तो उसके बाद से बोला नहीं होगा, बस एक ही है बोल के निकाल के रूम से निकाल के लेके आया मुझे। उसके बाद से उसने मुझे कुछ खाने पीने के लिए दिया। उसके बाद से मुझे कोई होश नहीं है। उसके बाद मैं 11:30 को उसने लाके मुझे रूम पे छोड़ दिया। तो मैंने बोला सर ओटी, तो उसने कल होगा ओटी। आपको सिगरेट पी के भी हाथों में जला? इधर से जलाता था, इधर पे भी जलाया है, इधर पे भी जलाया है सिगरेट पी के। कंटिन्यू बारे करने करें। उसके बाद से वो उसके 1-2 दिन बाद कुछ नहीं हुआ। 3 दिन के बाद से उसने आके मुझे इधर उधर हाथ लगाने लगा। तो मैंने कुछ नहीं बोला। एक दिन कुछ मैंने सोचा कि गलती से हाथ से लग गया होगा। दूसरे दिन भी आके मुझे वैसा ही किया मॉर्निंग में आके। तो मैंने बोला सर आप ऐसा क्यों कर रहे हैं, मैं अंकल को बोल दूँगी, मैंने ऐसा भी बोला। उसके बाद से उसने मुझे एक वीडियो निकाल के दिया जो उसने मेरे साथ बनाया हुआ था। जिस दिन ओटी के लिए ले गया था उसने मुझे पिला के, मेरे कोई होश नहीं था उसमें। आपको फिजिकल और मेंटली टॉर्चर करता था? आपको क्या गो मांस भी खिलाया था? आपको गो मांस भी खिलाया था? दारू भी खिलाता था। ওটি আছে কিনে ৰাউণ্ড চাউণ্ড দি কিনে দোকানত ওলাই গৈছিলোঁ। আৰু ছোৱালীজনী সেইদিনাখন খবৰ লৈ যায় গৰু মাংস খুৱাইছে, ধেমাজি খবৰ লৈ গৈ আছিলে। আমি যেতিয়া পাছে পাছে ডাটা আছে, ডাটা আছে, ইমান শয়তান মানুহ, নিজৰ পৰিয়ালৰ নহয় ৰবা, ইমান শয়তান মানুহ এইজন যে নিজৰ জীয়েকক মাকৰ ওপৰত কেছ দিব লগাইছে, ব্লেকমেইল কৰাইছে। মাকৰ ওপৰত এক গগেট দি পঠাইছে, মই আছো তত নাই, আমি মোৰ লগত পঠাইছে ভিডিও কৰি কিনে ব্লেকমেইল কৰিছে। মানুহ চলি নাই নেকি? মানৱতা বুলি নাই নেকি? ৰবা না, কথা পাতি আছো, ৰবা না, কথা পাতি আছো, ৰবা অলপ দেৰি ৰবা। সঁচা কথা প্ৰমাণটো এতিয়া আহিব নহয়। গোটেই আজি ফেমিলি আপোনাৰ, যদি আপোনাৰ ফেমিলিৰ লগত ভাল তেতিয়াহ'লে ফোন কৰি আমাক কেলে তেখেতে বাৰে বাৰে কৈ আছে যে আপুনি প্ৰেম আলম ছাৰৰ ওপৰত ব্যৱস্থা কেলে নলয়, এই ছোৱালীজনীৰ ওপৰত কেলে ব্যৱস্থা নলয়, বাৰে বাৰে কৈ আছে।
ফোন করো কি ফোন কৰিব লাগে অলৰেডি ফোনতে কথা হৈছে তেখেতে পাপী অত্যাচাৰী মানুহ আমি নিত্য ভগৱান বুলি ভাবো পল্লুবন দিয়ে দিয়ে চেৰিজন মানে ইয়াত লৈ আনিলে নামৰ পৰা আমি ভগৱান বুলি ভাবো গভৰ্ণমেণ্ট মেডিকেল চিভিল মেডিকেলৰ ডক্টৰ আৰম এজন গাইনলজিষ্ট ডক্টৰ যি ঘটনা কৰি গ'ল আজি যোৱা 3 মাহৰ পৰা এই ঘটনাটো হৈছে আমাৰ তিৰাপ গেট নিবাসী একটা